নৈ পানী বাঢ়িছে মাছে উজান পৰিছে কুলিয়ে বিনা আলে ডাল হায় কুকুৰেনো ভিতৰ কিহে মুকিয়া বুজাব নোৱাৰো মন আমাৰ বন্ধু প্ৰাঞ্জল শইকীয়া আছে নমস্কাৰ নৈ কাষৰ বগৰীও মৰমি লাগেনো ওলমি থাকেনো ডালে ভৰি দেখিলে খাঙে খাঙে দেখিলে খাঙে খাঙে লাগে। নমস্কাৰ বন্ধুসকল মই উপস্থিত হৈ আছোহি আমাৰ কৈদৈগুৰি দিগন্তৰ ষ্টুডিঅ'ত আৰু ইয়াত আজি এই অঞ্চলৰ যুৱক অলিভ মৰাণে এটা সুন্দৰ মৰাণ বিহু গীত আপোনালোকলৈ উপহাৰ দিছে আৰু শুভমুক্তি প্ৰাক্ষণত আমি শিল্পী সমাজে আছো আৰু ইউটিউবাৰ সমাজে আছো আমাৰ ৰমন মৰাণ আছে ধন্যবাদ আৰু আমাৰ ছিংগাৰ অলিভ মৰাণ আছে আৰু তেওঁৰ ককায়েক আছে ভৱেন মৰাণ লগতে প্ৰাঞ্জল শইকীয়া আছে এই স্থানত আপোনালোকে চিনি পায় আৰু আমাৰ অনুপ কাকপথাৰ আপোনালোকৰ অতি প্ৰিয় চেচিল কেটাৰ তাতকৈ ভাল লগা কথাটো হৈছে আমাৰ ৰন্টু দা ইলা খ্যাত আপোনালোকেতো জানেই ইলা নহ'লে বিয়াই নহয় গতিকে সেইজন আছেই তেওঁৰ আজি গীত এটা শুভমুক্তি হ'ব আৰু প্ৰাক্ষণত তেওঁ উপস্থিত আছে কিন্তু খুবেই ভাল লাগিছে আমাৰ ভাইটি আছে আমাৰ এজন শিল্পী হয় গতিকে আপোনালোকক পুনৰ কওঁ যে তেখেতৰ এই যি মৰাণ বিহু গীত এই নতুন বছৰৰ 25 চনৰ এটা সুন্দৰ মেলোডিয়াছ মৰাণ বিহু গীত এই গীতটো আপোনালোকে আঁকোৱালি ল'ব আৰু আপোনালোকক গীতটো শুনাবলৈ গৈ আছো দিগন্ত 1 2 3 4 গো নৈ কাষৰ বগৰীও মৰমি লাগেনো ওলমি লাগেনো ডালে ভৰি দেখিলে খাঙে খাঙে দেখিলে খাঙে খাঙে লাগে চাই থাকিলে মৰমি নেলাগে মনি ৰন্টু দা কেনেকুৱা লাগিছে খুব ধুনীয়া যিহেতুকে আজি আপোনাৰো এটা গীত আছে প্ৰাক্ষণত আপুনি অন্য এটা গীত শুভ উদ্বোধন কৰিবলৈ পাইছে কেনেকুৱা অনুভৱ আনন্দিত মই আজি নৈকাষৰ বগৰী আমাৰ অলিভ মৰাণৰ যি মৰাণ বিহু আজি শুভ উন্মোচন কৰিছে খুব ধুনীয়া মই নিজে কৰিলোঁ খুব ভাল লাগিছে এই গীতটো অসমৰ ৰাইজে আঁকোৱালি লওক নতুন প্ৰজন্ম কেনে গ'ল অলিভ এজন অলিভ মৰাণ মানে আমাৰ গাঁও এই কৰদুগি গাঁৱৰ সন্তান খুব ধুনীয়া গীত আছে যোৱা বছৰ এটা দিছে এবাৰ দিছে নতুনকৈ আহিছে আমাৰ শিল্পী জগতলৈ খুব ভাল লাগিছে সকলোৱে আশীৰ্বাদ কৰিব আগন্তুক সদায় আগবাঢ়ি যাওক ধন্যবাদ আমাৰ এই অনুপ কাকপথাৰ আপোনালোকে চিনি পায় যে কাকপথাৰৰ কেৱল কাকপথাৰ বুলি সমূহ অসমবাসীৰ তেওঁ এজন অতি প্ৰিয় মানে ছ'চিয়েল ক্ৰিয়েটৰ হয় তেওঁক সকলোৱে চিনি পায় কেনে অনুভৱ অনুপ বহুত মজা আৰু মই এটাতকৈ ভাল লাগিছে কথা সুৰ অলিভ মৰাণ ককাইদেউ কণ্ঠ অলিভ মৰাণ ককাইদেউ আৰু ইমান ধুনীয়া লাগিছে গীতটো শুনিলেই নাচো নাচো লাগি যায় হয় নেকি হয় বহুত মজা হৈছে ধন্যবাদ আমাৰ প্ৰাঞ্জল শইকীয়া আছে কেনে অনুভৱ মৰাণ বিহু নৈ কাষৰ বগৰী এই গানটিয়ে যাতে 2025 বৰ্ষৰ নতুন বছৰটো অহাৰ লগে লগে সকলোৰে লগত অন্তৰত যাতে লৈ থাকে এই মৰাণ বিহু গীতটি আমিও শুনিলোঁ যথেষ্ট ভাল হৈছে আৰু অলিভ মৰাণে ইমান কষ্ট কৰি আচলতে এটা গান যেতিয়া আমি বনাবলৈ চেষ্টা কৰোঁ বহুখিনি কষ্ট থাকে অৰ্থ প্ৰয়োজন হয় গতিকে এই গোটেইখিনি যাতে সাৰ্থকত পৰিণত হয় তাকে আশা ৰাখিছোঁ আৰু অলিভ মৰাণৰ কাৰণে এবাৰ লাইক শ্বেয়াৰটো আপোনালোকে কৰি দিব আন্তৰিকতাৰে ধন্যবাদ বহুত ধন্যবাদ তোমালৈ আৰু এই যিজন সংগীত শিল্পী অলিভ মৰাণৰ
ককায়েক উপস্থিত হৈ আছেহি গতিকে এজন শিল্পী ভাইক পাবলৈ হ'লে সঁচাকৈ বহুত সৌভাগ্য হ'ব লাগিব কেনে অনুভৱ ভাল অলিভ মৰাণৰ ককায়েক হিচাপে খুব ভাল কাৰণ আমাৰ নিজৰ জাতীয় এটা গীত নিজেই ৰচনা কৰি নিজেই যেতিয়া লিখি কণ্ঠদান কৰিছে দিগন্ত মৰাণৰ ষ্টুডিঅ'ত এখন ৰভাতলিত হাজাৰজন লোক থাকিব পাৰে কিন্তু শিল্পী এজনেই গান গাই থাকে সেই শিল্পীজন হোৱাৰ সৌভাগ্য কিন্তু বহুতেই কপাল লাগিব আৰু সৌভাগ্যৱান হ'বলৈ তেওঁ ভগৱানৰ আশীৰ্বাদ লাগিব গতিকে শিল্পীসকলক আমি সন্মান কৰোঁ আৰু শিল্পীসকলে আমাক গীত গাই গোটেই ৰাতিটো আমাক আনন্দৰ এটা মুহূৰ্ত আনি দিবলৈ চেষ্টা কৰে গতিকে কেনে অনুভৱ তোমাৰ যে শিল্পী আসনলৈ তুমি আহিছা আজি মানে কি হ'ল আমাৰ ৰন্টুদাৰ সমকক্ষত তুমি উপস্থিত হৈ আছা কি অনুভৱ কোৱাচোন হয় প্ৰথমে মই নমস্কাৰ জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে তো মোৰ গীতটি নৈ কাষৰ বগৰী বুলি আহিছে মৰাণ বিহু তো সকলো ৰাইজে আঁকোৱালি লওক আৰু মৰম দিয়ক তাকে কামনা কৰিছোঁ পুনৰ কৈছোঁ আজি এই গীতটোৱে প্ৰাণ পাই উঠিব আৰু আজিৰ পৰা মোবাইলত গানটো বাজিব আৰু নতুন বৰ্ষত আপোনালোকে শুনিব পিকনিক থলীতেই হওক বা অন্যান্য থলীতেই হওক এই মৰাণ বিহু গীতটো কেনেধৰণেনো গাইছে আপোনালোকে এবাৰ অন্ততঃ শুনিবলৈ চেষ্টা কৰিব আমাৰ শিল্পীসকল আছে গতিকে পুনৰ নাম নকওঁ সকলোকে আপোনালোকক দেখাইছোঁ আৰু এই দিগন্তৰ মিউজিকেল এই চেনেলটোত এই গানটো ৰিলিজ দিয়া হৈছে আজিলৈ অনুষ্ঠানটি ইমানতে সামৰণি পেলাবলৈ চেষ্টা কৰিছোঁ আৰু আগন্তুক নতুন বৰ্ষটিৰ বাবে হেপী নিউ ইয়েৰ 2025